जे तेनू धूप लगे आवे तो मैं छाँव बन जावा तेरी खुशियों के खातिर मैं सारे जग से लड़ जावा यही मेरी आरज़ू कि तेरा ही मैं साथ दूँ तेरा बन के रहूं सदा में परछावा तू मेरी हीर में तेरा रांझा। हे दोस्तों আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ আমি হাজো মন্দিৰলৈ, হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ। ৰাতিপুৱাই এই যাত্ৰাৰ আৰম্ভণি হয়। এয়া হাজো মন্দিৰলৈ যোৱাৰ পথ। বহুত তলৰ পৰা ওপৰলৈকে উঠিব লাগে। যাই আছোঁ এনেকৈ। এয়া চাওক মোৰ পিছৰ পৰিৱেশ। ৰবিবাৰ আছিল তথাপিও মানুহৰ বহুত সমাগম হৈছিল। বলক বলক বলক। এয়া ওপৰলৈ এখন হ'ল মেইন মুখ্য দ্বাৰ। এইটো ৰাস্তা দি নামিব লাগে। এই ভেড়া ছাগলী বহুত দেখিবলৈ পোৱা যায়। ভেড়া ছাগলী পাৰ চৰাই। এইখন গুৱাহাটী চহৰ। এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পুৰা এৰিয়া। এইটো মন্দিৰৰ সভাঘৰ। ইয়াতে আমি ছাতি লুকাম। ছাতি লুকা মন্দিৰৰ ভিতৰত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নাই। সেয়ে বাহিৰৰ পৰাই যিখিনি পাৰি সেইখিনি আপোনালোকক দেখাইছোঁ দোস্ত। এই পূজা শেষ হোৱাৰ পিছত আমাৰ ইয়াত বাবা এজনে ভাওনা দেখাই আছে। বাবাৰ ডেন্স বিৰাট ডেন্স একদম। বান্দৰৰ সৈতে খেলা কৰিছে, দৰ্শকক কামত দিছে। বাবাক চাবলৈ দৰ্শকৰ হেতা ওপৰত লাগি গৈছে পুৰা। মোৰ কেমেৰা দেখি আৰু বেছি দেখাইছে। বাবা চোৱাৰ দৃশ্য। আমি মন্দিৰৰ পৰা ওলাই গ'লোঁ পূজা অৰ্চনা কৰিলোঁ দেওসকল। এইখন মেইন মন্দিৰলৈ যোৱা মুখ্য দ্বাৰ। এইটো মন্দিৰৰ সম্পূৰ্ণ দৃশ্য। হয়গ্ৰীৱ মাধৱ মন্দিৰ। এয়া আমি এতিয়া তললৈ নামিবলৈ লৈছোঁ দোস্ত। ভাল লাগিলে যদি ভিডিঅ'টো মোৰ চাব, শ্বেয়াৰ কৰিব, লগতে বেল আইকন দবাব। ভাল লাগিলে আপোনাৰ দোস্তসকলকো চাবলৈ দিব, ছাবস্ক্ৰাইব কৰিবলৈ দিব। এইটো হ'ল কাছুৰ দৃশ্য। এইটো কাছু। ইয়াত কাছু মাছ খুব ডাঙৰ ডাঙৰ আছে। এইবিলাক কাছু চব দেখিবলৈ পোৱা যায়। বহুত ডাঙৰ ডাঙৰ কাছু আছে ইয়াত। বহুত পুৰণি কাছু।